Thank you. Gift. Happy Bihu. Thank you. Botalo Happy Bihu. আহিবা সদায় আহি থাকিবা। Okay, Pinku Pike Assam বুলি save কৰিলে হ'ব না? Pinku Pike Assam বুলি save কৰিলে হ'ব না? Okay. সেইটো। ঠিক আছে ঠিক আছে। Oh my god, এইডোখৰত কি হ'ল আকৌ? মই ব্লগ ভিডিঅ' বনাইছিলোঁ কিন্তু ইমান স্পেচিয়েলকৈ মই বনাব পৰা নাছিলোঁ। তাৰপাছত টিকেট ফ্ৰী কৰিছিলে। হেল্ল' বৌ। কি খবৰ? আছো আৰু দেই ভাল ভাল। पूरा हैवी आओ आते रहिए हाँ 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 आते रहिए मिलेंगे वहाँ तो जीवन प्रथम टाइम मटर ब्लग कर आसो गाइड्स देखिबले पाइছে तो আজি গৈ আছো বৰ্তমান আপোনাৰ বিহু বুলি যাবলৈ আপোনাৰ জেগা এঠাই পাইছো হেৰুৱাই হৈছে আপোনাৰ ৰংঘৰ তো ৰংঘৰৰ বাকৰিত আপোনালোকক আজি বিহু দেখুৱাই আছো ৰংঘৰ বুলি ক'লে আপোনাৰ বিহু লাগি যায় তো বলক তো আজি টপিকটো আমাৰ ফাৰ্ষ্ট মটৰ ব্লগ তো আজি মটৰ ব্লগ আপোনালোকক দেখুৱাই আছো তো গৈ থাকক গাইজ মোৰ লগে লগে ভগৱানকে চিন্তি আৰু আজি আৰু মানে ওলাইছো মুঠতে যাতে কোনো প্ৰব্লেম নিদিয়ে ভিডিঅ' বনাইছো আপোনালোকে দেখিবলৈ পাইছিলে আজি বহু দিনৰ আগত আজি 4 বছৰ 5 বছৰ আগত 2019 চনতে মই ইউটিউব চেনেল খোলা তো তেতিয়াৰ পৰা মানে মই ভিডিঅ' প্ৰায় 3 মাহমান ভিডিঅ' দিয়াৰ পাছত মই দিব নোৱাৰা হৈ থাকিলোঁ কাৰণটো কিটো মই সেইখিনি বাৰু পাছত ক'ম কিন্তু নোৱাৰাৰ কাৰণে ধৰক মানে কি হয় মই চেনেলটো যাতে চলি থাকক জাষ্ট মানে কি হয় লোকধাক মানে একেবাৰে নাইকিয়া নহওক বুলি মই কি হয় যিকোনো কিবা এটা নহয় কিবা এটা দি থাকোঁ না আপোনাৰ শ্বৰ্ট ফিল্ম এখনকে না আপোনাৰ ধৰক কিবা এটা এডিট কৰি হ'লেও কিবা এটা দিওঁ না আপোনাৰ ধৰক আপোনাৰ কভাৰ ভিডিঅ' এটাকে দিওঁ তেনেকৈ ধৰক মানে কিবা এটা নহয় কিবা এটা দিওঁ কিন্তু মোৰ মূল উদ্দেশ্য আছিলে মোৰ ব্লগ কৰা মই ব্লগ ভিডিঅ' বনাইছিলোঁ কিন্তু ইমান স্পেচিয়েলকৈ মই বনাব পৰা নাছিলোঁ তো আজিতো মই ধৰক স্পেচিয়েল বনাইছোঁ বুলি ক'বলৈ যোৱা নাই কিন্তু কথাটো হ'ল কি তো আজি মই মানে অকণমান চেষ্টা কৰিছোঁ আগতকৈ অকণমান উন্নত কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ তো আগৰ ভিডিঅ'বিলাকত আপোনাৰ একোৱে বস্তু নাই মোৰ ভাগৰ ভিডিঅ' মানে কি হয় কেমেৰা সন্মুখত যাবলৈ একদম লাজ লাগে কিবা মানুহ দেখিলে নাৰ্ভাছ ফিল সেইখিনি ধৰক একদম পূৰা মানে হেৰি হয় কিন্তু আজি অকণমান সাহস কৰিছোঁ মানে কি হয় যে ভিডিঅ' বনাবলৈ লৈছোঁ তো সাহসটো কৰিব লাগিব ন তো মানুহৰ মাজত ওলাবই লাগিব তো সেইখিনি ধৰক কোনোবাই 10জনে কিবা কৈছে বা মানে ধান্দা দিয়া নাই মুঠতে এটাই লক্ষ্য লৈছোঁ ভিডিঅ' বনাম আৰু তো ভিডিঅ' আপোনালোকে চাই যাওক আৰু এটা কথা হ'ল কি মোৰ ভিডিঅ'ত আপোনাৰ আগৰ পৰা মোৰ এটা বস্তু মানে আগৰ পৰা আছে সেইটো হৈছে মোৰ ইণ্ট্ৰ তো ইণ্ট্ৰটো মই আজিলৈকে মোৰ সলাবলৈ মন নগ'ল কাৰণ মই কি হয় মই প্ৰথম ভিডিঅ' বনোৱাৰ পৰা প্ৰথম ভিডিঅ' ষ্টাৰ্টিঙৰ পৰা প্ৰথম যিটো ভিডিঅ' হয় সেইটোৰ পৰা এটা ইণ্ট্ৰ আছিলে তো সেই ইণ্ট্ৰটো মই এতিয়া দি দিছোঁ চ' নমস্কাৰ বন্ধুসকল মই পিংকু আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পিংকু পিকে আছাম বৰ্তমান গৈ আছোঁ শিৱসাগৰ বিহু ৰংঘৰ অ' মাই গড এইডোখৰত কি হ'ল আকৌ গাড়ীবোৰ এখনে পূৰা ৰৈ গৈছে তো বিহু বতৰ এইখিনি মানে পূৰা জাম হৈ গৈছে পূৰা জামত ফচি গৈছে এনেকৈ যদি ৰৈ থাকিবলৈ হওঁ মানে কাইলৈও নাপামগৈ যোৱাটোতো যাব লাগিবই শেষত কিবা হৈছে নেকি বাৰু কিবা হোৱা কথা লাগিছে কিবা এটা হ'ল যেন পাইছোঁ দেই এক্সিডেণ্ট হ'ল যেন পাইছোঁ দেই বন্ধুসকল মই বাইকখন যেতিয়া লৈছিলোঁ বাইকখনৰ এটা নাম ৰাখিছিলোঁ কিন্তু মই বাইকখনৰ নামটো মানে মেনশ্যন কৰি আজিলৈকে মই ভিডিঅ' বনাবই নোৱাৰিলোঁ তো মই ভিডিঅ'টোত মই বাইকখনৰ নামটো মই কৈ দিছোঁ বাইকখনৰ নামটো মই লৈছিলোঁ গুড্ডি গুড্ডি যিখনৰ মোৰ বাইকখনৰ নামটো মই গুড্ডি দিছিলোঁ কিন্তু আজিলৈকে মই মেনশ্যন কৰিবই নোৱাৰিলোঁ তো আজি মেনশ্যন কৰিছোঁ মোৰ বাইকখনৰ নাম হৈছে গুড্ডি হেলমেটবিলাক দেখুৱাইছোঁ কালেকশ্যন মজা আছে কালেকশ্যনটো মজা আছে মই আপোনাৰ দুটামান স্পৰ্টিং মানে ভাল লাগিছিলে ইয়াত দেখক চাই লওক আপোনালোকে
কিমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে তো ৰাইডিঙৰ কাৰণে আছে ন ৰাইডিং আছে নৰ্মেলি স্পৰিং আছে আছে দেখুৱাব আচ্ছা তো এইকেইটা দেখিছে জেকেট ধুনীয়া ধুনীয়া আপোনাৰ ৰাইডৰ কাৰণে আছে তো নেক্সট টাইম মানে লৈ ল'ব লাগিব এটা বেলেগ আহে নাই আপোনাৰ ব্লেক কালাৰ আহে নাই আপোনাৰ ধৰক এই চেফ ডিফেন্সৰ কাৰণে তেনেকুৱা ধৰণৰ গৰুচাগৰ থানা ৰোডৰ ফ্ৰণ্টত অপজিটত আছে NS37ৰ কাষতে আছে বাইকাৰ শ্ৰম আছাম বুলি আছে তো আপোনালোক আহিব চব আহিবা ধৰক ডিছকাউণ্টো দিব নিশ্চয় চিয়'ৰ ডিছকাউণ্ট আহিব ভাল ভাল কিবা ক'ব নেকি আমাৰ দোকানৰ বিষয়ে আমাৰ ইয়াত মডিফিকেশ্যন কৰা হয় আৰু মডিফিকেশ্যনৰ সকলো পাৰ্ট পোৱা হয় আৰু হেলমেট এক্সৰ ভেগা ষ্টিল বাৰ্ড এইবোৰ সকলো পোৱা যায় আৰু জেকেট পোৱা যায় আৰু স্পৰ্টিং ট্ৰেকশ্বুট পোৱা যায় আৰু আপোনালোক ইয়ালৈ আহিলে আমি 10% ৰেহাই দিয়া আছে বিহু বুলি থেংক ইউ আহি যাওক আপোনালোকে 10% ডিছকাউণ্টো দিছে দেখিছে নহয় তো এইখন দোকান আপোনালোকে চাই ল'ব তো গৰুচাগৰ ফালৰ পৰা আহিলে আপোনাৰ এই বজাৰৰ ফ্ৰণ্টৰ ফালে দেখিবই আপোনালোকে দোকানখন হেল্ল' মাইক টেষ্টিং হে পিন্ধিব লাগিব থেংক ইউ হেপী বিহু বটালেও হেপী বিহু আহিবা সদায় আহি থাকিবা আহিছোঁ লাগিলে আহিবা ঠিক আছে আহিছোঁ দিয়ক এইপিনে দাদাই মানে বহুতখিনি মানে ছাপোৰ্ট কৰিছে দেই বহুত ভাল লাগিছে মানে বহুত কিবা ভাল লাগিলে মানে আপোনালোকে যদি আহে তো হেলমেট ল'ব পাৰিব দাদাই হওক বা বৰ্তাই হওক নহয় বহুত ভাল হয় মানে বহুত সন্মান কৰে তো তেনেকুৱা মানে কি হয় কাষ্টমাৰৰ মনটো ভাল লাগি যায় আচলতে কি কয় দোকানী হ'লে মাৰ্কেটিং কৰিবলৈ হ'লে মানুহৰ মানে মন মুহিব পাৰিব লাগিব তেতিয়াহে ধৰক আপুনি মাৰ্কেট বা বিজনেছ কৰিব পাৰিব বন্ধুসকল আজি এজন বিশেষ মানুহক লগ পালোঁ এইপিনে দেখিছে এজন আপোনাৰ দেখিছেনে চাইকেলেৰে লগ কৰি আছে চাইকেল ৰাইড কৰিছে তো তেওঁ আহিছে উত্তৰাখণ্ডৰ পৰা নহয় জানো উত্তৰাখণ্ডে আহিছে তো ক'ৰ পৰা আহিছে কি কথা কেনেকৈ ক'ত কি খাইছে কি মেলিছে তো তেখেতৰ পৰা জানোচোন আহকচোন বাৰু आप कहाँ से आए हैं मैं उत्तराखंड से आप कितने दिन से आए हैं अपना 1 साल से ऊपर हो गया 1.5 साल हो गया 1.5 साल हो गया हाँ। अभी तक राइड कर रहे हैं हाँ राइड कर अच्छा अब कितने दिन तक जाएंगे अभी तो 1.5 साल हो रहा है 1.5 साल अच्छा अभी तक घर नहीं गया नहीं अभी तक घर नहीं गया अच्छा आपका यूट्यूब चैनल है हाँ यूट्यूब चैनल भी है कार्तिक महाकाल ऑफिशियल ब्लॉग्स अच्छा तो इसमें डेली के डेली अपडेट देते रहता हाँ आप लोग ये वीडियो देखिए इनको सपोर्ट कीजिए लगा इनको हूँ मुझे भी अच्छा लगा सभी को मेरी तरफ से हैप्पी बिहू बहुत बहुत हार्दिक शुभकामनाएं हैप्पी सभी बिहू असमवासियों को हमारा आसाम के लिए स्वागतम आपको थैंक यू तो आज हमको इतने बड़े आदमी को मिलकर बहुत खुश हुआ कि ऐसे आदमी नहीं ये देखिए मैं भी आपकी तरह जैसा ही हूँ आप देख रहे हैं ये देखिए साइकिल के पीछे क्या रखा है एक है आपका ये तो नेशनल फ्लैग है और दूसरा है हनुमान जी का फ्लैग है तो देखिए आप लोग तो कितने और ये देखिए इतना लंबा बेग है लंबा बेग किमान डाঙৰ বেগ এটা লৈ আপোনালোকে ঘূৰি ফুৰিছে দেখিছেনে তাৰ পতাকা দেখিছেনে এইপিনে হনুমানৰ আপোনাৰ পতাকা এখন আৰু নেক্সট আপোনাৰ এটা আছে জাতীয় পতাকা লগত লৈ আছে তো তেখেতক মানে আপোনাৰ মানে চেলুট কৰিছোঁ আপোনাক थैंक यू দেশৰ কাৰণে এজন মানে ভৱিষ্যত উজ্জ্বল মানুহ হয় तो आपको सैल्यूट थैंक यू आसाम में बहुत ज्यादा प्यार मिलता है मुझे बहुत अच्छा लगता है बस मुझे सोशल मीडिया में सपोर्ट चाहिए आसाम वासियों की तरफ से
मैं आपको- उत्तराखंड का अपना नैनीताल हाँ। जो अपना UK 07 है ना, मैं हाँ। UK 06 से हूँ। अच्छा अच्छा हाँ आपको बाइक से ज्यादा साइकिल पसंद है? हाँ, साइकिल पसंद है। अभी अच्छा, साइकिल से भी घूमने, अभी बहुत दूर दूर तक जाना है, तो मुझे साइकिल पसंद है बहुत ज़्यादा। अभी तो ये छोटी मोटी साइकिल है, आगे देखते हैं क्या होगा क्या नहीं होगा। ठीक है, तो आप अभी कहाँ जाएंगे? अभी शिव सागर जा रहा था। शिव सागर में सबसे जो अपना असम में जो बिहू फेस्टिवल होता है वहीं पे होता है। मैं भी शिव वहाँ सागर जा में रहा अभी हूँ। वहीं जा रहा था। हाँ, फिर मैं वहाँ भी पे वहीं शिव जा रहा मंदिर भी है, अच्छा, बहुत सारा अच्छा, वहीं पे जा रहा था, मंदिर तो मंदिर देखने फेस्टिवल। वहाँ भी मिलेंगे हम लोग। हाँ जरूर, मैं आज हाँ। दोपहर में पहुंच जाऊंगा उधर। বিহু চাবলৈ আহি বিহু দেখি গৈছেগে। খেলি সোমোৱাবিও বাইক। মানুহৰ ইমানে সমাগম মানে ক'বলৈ বাকী নাই, মানে এনেকুৱা এটা ভিৰ হৈ আছে য'ত মানে কি হ'ল সোমাবলৈ টান হৈ গৈছে। আৰু এইপিনে কি হ'ল আমাৰ গাঁৱৰ ল'ৰাকেইটা এইকেইটা, তো এয়া আমাৰ লগত আছে দেৱপত। হয়, নমস্কাৰ। দেৱপত শইকীয়া। নমস্কাৰ। তো কেনেকুৱা ফিল হৈছে আজি ৰংঘৰলৈ আহি? আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। আহি আমি ভাল পাইছোঁ আজি ৰংঘৰলৈ, তাকে আমি উপভোগ কৰিবলৈ আহিলোঁ। এইপিনে আমাৰ মনজিত আছে, মনজিতে এইপিনে লাজ কৰিছে। কিয় মনজিত? যে তাৰপিছত এইজন নমস্কাৰ। ভালেই দেই, ভালেই নে? ভালে ভালে। খালি গৰমটো বেছি বিজুমণি বেছি। আহিলে তো কথাটো কি? বিজুমনীয়া কথা নাজানিম দেই, হে? বিজুমনীয়া কথা নাজানিম। বিজুমণিৰ কথা নাজানিবি? হে? হ'ব জানো ন? গৰম যিটো দিছে কুঁহিয়াৰৰ বেষ্ট হয়। তো গাইজ দেখিবলৈ পাইছে, এয়া এজন ইউটিউবাৰ লগ পাইছোঁ, শদিয়াৰ পৰা আহিছে। তো নামটো কি আছিলে? অৰ্জুন গগৈ ন? ইউটিউবত অৰ্জুন গগৈ বুলি আছে ন? অৰ্জুন গগৈ ব্লগ বুলি আছে। তো শদিয়াৰ পৰা শিৱসাগৰলৈ আহিছে, এজন লগত আহিছে। তোমাৰ নামটো কি আছিলে? লক্ষীনাথ গগৈ। লক্ষীনাথ গগৈ। বেষ্ট অফ লাক, হেপী বিহু। ভণ্টি তোমাৰ নামটো? মিছ তামান্না তনয়া বৰুৱা, আচ্ছা, তোমাৰ ঘৰটো কোনডোখৰত? শিৱসাগৰ। শিৱসাগৰতে ন? শিৱসাগৰ ক'তো? শিৱসাগৰ মেটেকা। আচ্ছা, তো ইয়ালৈ আহি কেনেকুৱা লাগিলে তোমাৰ? ইয়ালৈ আহি কেনেকুৱা লাগিলে? ভাল লাগিলে ন? আৰু তোমাৰ তো হেপী বিহু, তোমালৈ বিহু শুভেচ্ছা থাকিলে। তোমালৈ বুলি থাকিল। অঁ বিহু নিশ্চয় ভালে নিশ্চয়। চলিছে? অঁ বিহু ভালদৰে চলক। তো মানে দাদাজন লগ পালোঁ যোৰহাটৰ। আপুনি গাই চলিব দেই, এই ল'ৰা এজনৰ। তো মোবাইলটো যদি মই চাউণ্ডটো শুনিছেনে? বেলেগ এটা চাউণ্ড দিয়ে কিন্তু। অ'কে, পিংকু পিকে আছাম বুলি ছেভ কৰি দিলে হ'বনে? পিংকু পিকে আছাম বুলি ছেভ কৰি দিলে হ'বনে? অ'কে, সেইটো। কেনি যাম ল'ৰা, মই এতিয়া দেখিছোঁ মানে হেৰিটো বস্তু টিকট আছে কেনেকৈ লাগে চাই দিম অকণমান আগলৈ গুচি আহিলে। তো গাইজ মানে ঘামি জুলি অৱস্থা কাহিলেও গৈছোঁ, যেনে তেনে ভিৰটোৰ পৰা ওলাইছোঁগৈ। তথাপিতো আগত যিখিনি গাড়ী আছে নাই, তো পাই যাবগৈ। আজি ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আৰু লগতে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব বাই বাই গাইজ